वेलकम टू माय यूट्यूब चैनल आसाम बॉय पार्थडिंग और भिडिओ आरम्भ करार मुहूर्त जो चैनल सबसक्राइब करा और काखत थका बेल आइकन दबाई दियक माने आज गरु बिहु माने बहागर बिहु गरु बिहु आज दुमाही दिनाखन गरु बिहु आमी पालन करूँ तारमाने गरु बिहु एतिया घरते पालन करा कारण कोरोना भाइरास तो ओलाई जाब नोवारि तार कारणे बछरे तारमाने नदीत गা ধোৱা হয় कारण नदीते सकलो गरु जाए तारमाने सकलो घर मानुहर घर गरु जाए तार कारणे नदीत धोৱা হয় এতিয়া घरते मटरे पाइपेदी গা ধোৱাব লগা হৈছে कारण এতিয়া সকলোৱে দেখিছে না কি কম আৰু এতিয়া গরু কিবা কি এইবিলাক চাক টাকবিলাক চক আৰু এতিয়া এনেকৈ ঘৰতে আৰু বন্ধুসকল আপোনালোকে এই ফুলপাহ গম পাইছে কি ফুল এই পাহাৰপৰা হৈছে জাতীয় ফুল তাৰমানে অসমীয়া কপৌ ফুল আৰু এই কপৌ ফুল পাই ভাবিছে কি হৈছে মানুহখনৰ যে আমাক যে একো আদৰ কাৰণে শুকাই গৈছেগৈ ফুলপাহ শুকাইছে যদি অকণমান হেল্ডি হৈ আছে আৰু এতিয়া কৰোণাৰ কাৰণে গম পাইছে পায় আচলতে গৰু বিহুৰ কাৰণে কেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰা হয় চক কেৰেলা তিয়হ বেঙেনা আৰু জাতিলাও আৰু থেকেৰা সকলোবিলাক এইডালত ভৰোৱা হৈছে চাক তিনডলীয়া দুডলীয়া এডলীয়া আৰু এয়া হৈছে মাহ তাৰমানে ইয়াত আছে মাটিমাহ আৰু হালধি তাৰমানে গৰুনোৱা হালধি আৰু ইয়াত আৰু চাউল আৰু এয়া চক ইয়াত আছে দীঘলতি আৰু মাটিলতি য'তবিলাক হাবিতে পোৱা যায় এইবিলাক বস্তু আৰু বজাৰৰ পৰা কিনা হয় আৰু এইবিলাক প্ৰথম গৰুক নোৱাওঁতে প্ৰথম এইটো ব্যৱহাৰ কৰা হয় চক এয়াই আৰু অসমীয়া নীতি নিয়ম এতিয়া আপোনালোকে চাব গৰু ধোৱা তাৰপিছত চাব গৰু এইবিলাক কি ধৰণে কি বুলি কৈ মাৰে এইবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পৰিস্থিতি এনেকুৱা আহি পৰিছে যে মটৰে গৰু গা ধুৱাব লগা হৈছে তাৰমানে কৰোণাই কৰি দিলে এই এখন কাণ্ড চক মটৰে গা ধুব লগা হৈছে যদিও মটৰে গা ধুব লগা হৈছে তথাপিও সকলোৱে ঘৰৰ ফেমিলিৰ লগত তাৰমানে গৰু বিহু উপভোগ কৰক আৰু আনন্দ উপভোগ কৰক সকলোকে বহাগৰ বিহু শুভেচ্ছা থাকিল এতিয়া বিখ্যাত গৰুটো গা ধোৱা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইটো আমাৰ বিখ্যাত গৰুটো পিছল এনেকৈ শেষ হৈ গৈ আছে এতিয়া গৰু গা ধুৱাই আৰু এতিয়া আৰু চাক মৰাৰ সময় আহি আছে আপোনালোকক দেখুৱাম বুকুতে বাঢ়িলে ও জানবিৰিনা এতিয়া চাক মাৰিম চক মানে এয়া লাও বেঙেনা চব মাৰিম আৰু শুনি বস্তু বুলি কয় লাও খা বেঙেনা খা বছৰে বাঢ়ি যা এনেকৈ কোৱা হয় আৰু চক এইবিলাক তাৰপিছত এতিয়া ইয়াৰ পিছত আমলটো পাৰিবলৈ যাম আৰু ইয়াৰ লগত বাইবেং শাক তাৰমানে যোগ দি খোৱা হ'ব আৰু
দেখুৱাম আমলুটো দেখুৱাব পৰা নে নোৱাৰোঁ জানো, কিন্তু চেষ্টা কৰিম আৰু দেখুৱাবলৈ। এইখন আমাৰ ঘৰৰ পাছফালখন, আৰু পাছফালখনৰ পাছফালে এটা ডাঙৰ বাঁহ এটা আছে আমলুটো। এতিয়া খেলটো মজা লাগিব এতিয়া চাব। আমলুক কামোন খাম, এইটো এতিয়া খেলটো চাব, তামাম লাগিব আৰু কি ক'ম আৰু। কামোন খাম, চাব আপোনালোকে আৰু উপভোগ কৰিব। আৰু এতিয়া পৰা হ'ব আৰু সকলো কৰি অহা হৈ গ'ল, গৰু গা ধোৱা হৈ গ'ল, সকলো হৈ গ'ল। এতিয়া আমলৈহে বাঁহ আছে আৰু কৰি গ'লে হৈ যাব। ছাবস্ক্ৰাইববিলাকক কৈছোঁ, মোক যোনসকলে ছাবস্ক্ৰাইব কৰিছে আৰু সকলোৱে কৈছোঁ বিহু খাবলৈ আহিব, বহাগৰ বিহু খাবলৈ। আৰু মেইন মালটো হোৱালো এতিয়া বৰ্তমান এইটো চাওক, কিন্তু আছে নাই কনফাৰ্ম কৰিব নোৱাৰি। আৰু আমাৰ মিছনটো ছাকচেছফুল হৈ আছে, চক পৰুৱা হাজাৰ পৰুৱা। টোপ চক টোপ আমলৈ টোপ। পৰুৱাটো কিয় তাৰমানে খোৱা হয় জানে নাই? পৰুৱাটো বেমাৰ আজাৰ কিবাকিবি এইবিলাক অগমৰ কিবাকিবি ভাল হয়, তাৰ কাৰণে খোৱা হয়। আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব।